নমস্কাৰ বন্ধু বান্ধৱীসকল, মই জ্যোৎস্নাই স্বাগতম জনাইছোঁ মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ। সকলোকে জন্মাষ্টমীৰ শুভকামনা জনালোঁ। ৰাতিপুৱাই এটা সুন্দৰ পৰিৱেশ উপভোগ কৰিলোঁ, ভাবিলোঁ আপোনালোককো দেখাওঁ। আমাৰ ঘৰৰ পিছফালে এখন পথাৰ আছে, পথাৰৰ নিচেই কাষতে এখন বিল আছে। মাজুলীৰ ভিতৰতে ডাঙৰ বিল হয় ভকতি বিল, য'ত খৰালিমহীয়া মাহত বিভিন্ন ধৰণৰ চৰাই আহে। এতিয়া পানী বেছি হৈ আছে আৰু মই ভালদৰে নাও চলাব নাজানো, সেইকাৰণে মাজলৈ গৈ দেখাব নোৱাৰিলোঁ। কাষতে থকা পথাৰখনৰ পৰিৱেশটো দেখাবলৈ অকণমান যত্ন কৰিছোঁ। কিমান সুন্দৰ পৰিৱেশ চাওকচোন। ইয়ালৈ আহিলে যে ঘৰলৈ যাব মনেই নাযায়, পথাৰতে বহি পৰিৱেশটোৰ মাজতে থাকিব মন যায়। এয়া আমাৰ নিজৰ মাটি। দেউতা আৰু মই ৰোৱা গছপুলিবোৰ অলপ ডাঙৰ হৈছেগৈ। অলপ যত্ন কৰিছোঁ কিছুমান গছপুলি ৰুবলৈ, কাৰণ গছ থাকিলেহে মানুহ থাকিব পাৰি। যিমানে গছ গছনি কাটি তহিলং কৰি দিয়া হৈছে, সিমানে গোলকীয় উষ্ণতাটো বাঢ়ি গৈছে, সিমানে আমি গৰম অনুভৱ কৰিবলৈ লৈছোঁ। এয়া ডাঙৰ হৈছেগৈ কিছুমান গছপুলি। ঘাঁহবোৰ গজি আছে কাৰণে গুৰিবোৰ চাফা কৰিব পৰা নাই। গৰু আছে যে গৰুৰ কাৰণে ঘাঁহটো লাগেই। কহুৱাবোৰ গজিছে, যেতিয়া ফুলিব তেতিয়া দেখাম নিশ্চয় আপোনালোকক। কহুৱা ফুলবোৰ ফুলাৰ পিছত ইমান ধুনীয়া লাগে। এইজোপাহঁত ডাঙৰ হৈছে আৰু যিমান পাৰোঁ চেষ্টা কৰিছোঁ গছপুলিবোৰ ৰুবৰ কাৰণে। আপোনালোকৰ এনেকুৱা সেউজীয়া পৰিৱেশবোৰ কেনেকুৱা লাগে জনাবচোন। মোৰ যে বহুতেই ভাল লাগে, সেইবাবে আপোনালোককো দেখাবলৈ অকণমান চেষ্টা কৰিলোঁ। যদি মোৰ চেনেলটোৰ ভিডিঅ'সমূহ চাই ভাল পায়, তেনেহ'লে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। বিলখনৰ পৰিৱেশটো আৰু পথাৰখনৰ পৰিৱেশটো অকণমান দেখাবলৈ যত্ন কৰিছোঁ। ইমান ধুনীয়া লাগিছে পৰিৱেশটো। দেউতা আৰু মই ৰোৱা গছপুলিবোৰ অলপহে দেখাবলৈ যত্ন কৰিলোঁ, আৰু আছে সেইখিনি কেতিয়াবা আকৌ দেখাম নিশ্চয়।